हेलो एवरीवन এইজোপা হৈছে মোৰ এন্থৰিয়াম দেই খুব আপোনাৰ এইটো সৰু ভেৰাইটিটো হয় হাইব্ৰিডে হয় বাৰু কিন্তু ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইটো বৰষুণ পাই বহুত ধুনীয়া ইয়াৰ গ্ৰোথ হৈছে মই আপোনালোকক দেখাইছোঁ দেই এইটো দেখিছে না ইমানেই ওপৰলৈকে শিপা মাৰিছে আৰু খুব ধুনীয়াকৈ গ্ৰোথটো হৈছে আৰু পুলিও যথেষ্ট ওলাইছে আৰু এইবিলাক আচলতে আপোনাৰ গছৰ তলত যদি থৈ দিয়ে আৰু খুব ধুনীয়াকৈ যদি বৰষুণটো পাই থাকে তেতিয়াহ'লে ইয়াৰ গ্ৰোথটো বহুত ধুনীয়া হয় এন্থৰিয়ামবিলাক ভিতৰত ৰখাতকৈ বাহিৰত ৰাখিলে ইয়াৰ গ্ৰোথটো বহুত বেছি ভাল হয় আচলতে ইহঁতৰ নেচাৰেল লাগে নেচাৰেলকৈ থাকিলে ভাল পায় আৰু এটা দেখাইছোঁ এইটো এটা খুব ধুনীয়াকৈ গ্ৰোথ হৈছে পুলিও যথেষ্ট হৈছে আৰু এটা আছে এইটো এটা এইকেইটা এনেকৈ মই ৰাখি দিছোঁ অলপ ছাঁ পৰা ঠাইত কিন্তু ৰ'দটো ডাইৰেক্ট নপৰে খালি ৰ'দৰ ভাৱটো পূৰা আহে আৰু এইটো দেখিছে আৰু এইকেইটা বাৰু চেলৰ কাৰণে নহয় এইকেইটা মই নিজৰ কাৰণে ৰাখিছোঁ আৰু ইয়াত দেখিছে খুব ধুনীয়াকৈ শিপা আহিছে আৰু আজিলৈ মানে এন্থৰিয়াম যদি ৰাখিব বিচাৰে তেতিয়াহ'লে গছৰ তলত ৰাখিব আৰু বৰষুণ পৰাকৈ ৰাখিব খুব ধুনীয়া এটা গ্ৰোথ হয়